guys, welcome to our YouTube channel. কেনে খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আৰু আমি দুটা দেখিছে তামাম ভালে আছে মুঠতে পুৰা পুৰি আৰু গটিকে বলক আজিৰ ভিডিওটো আৰম্ভ কৰো এইজনী দেখিছেনে পুৰা খোৱাল লাগি আছে মুঠতে অকল খাওঁতে অকল বিজি মুঠতে এনেকুৱা হলে কেনেকে হ'ব হাতত নাই টকা পইচা খাই উল্টা পুল্টা থাকিব কৰ পৰা বেংকত মোটা মোটা টকা তো বন্ধুসকল আপোনালোকে দেখিছে বৰ্তমান আমি এই বাঁহ গোটা বাঁহ কেইটামান লৈছো দুইটা লৈছো মুঠতে কেইটামান বোলে অভাৰ কৈ পালো মুঠতে দুইটা লৈছো দুইটা তাৰপৰা এই দুইটা কি কৰিম আমি বস্তা এটা ল'ম আৰু বস্তাটো মুঠতে চাৰিটা সেট মানে এটা সেটতো মুঠতে ফুটাই থাকে তাৰপিছত আৰু দুইটা সেটটো কিনাৰকেইটা কাটি দিম চুককেইটা আৰু চুককেইটা কাটি দিয়াৰ পাছত বনাই দিম আমি মাটি উঠোৱা চাঙি কিন্তু মাটি নুঠাওঁ আজি উঠাম গোবৰ কি কাৰণে উঠাম গোবৰটো চব্জি খেতি দিব কাৰণে हे भगवान मारो मुझे कोई मुझे मारो ओ भाई मारो मुझे मारो कम्फु শিকিছিলে তো মোক এটা কম্ফু দেখাই থাকে এইজন মানুহ কম্ফু অকল জানে মানে আৰু একো নেজানে কাম বন নাই অকল কম্ফু দেখাই থাকে এই যে ব্যক্তিজন আপোনালোকে কেমেৰাত দেখিবলৈ পাইছে এইজন হৈছে মোৰ দেউতা আৰু তেখেতে বনাই আছে বস্তাৰ চাঙি আৰু এই চাঙিটোতে আমি উঠাই লৈ আনিম গোবৰ সাৰ আৰু ঢালি দিম আমাৰ চব্জি বাৰীত তাৰ পিছত চাব চব্জি কেনেকুৱা হয় তো বন্ধুসকল এতিয়া বৰ্তমান মই আহি পালো আমাৰ গোবৰৰ ধামখিনি আৰু এই গোবৰৰ ধামৰ পৰা মুঠতে মই এতিয়া লৈ যাম আমি দুজনে মিলি মুঠতে গোবৰ লৈ যাম গোবৰ লৈ গৈ আমি খেতিত ঢালিম তাৰ পিছত চাব আপোনালোকে আৰু এমাহৰ পাছত আপোনালোকে দেখিবলৈ পাব আমাৰ লাই শাক কিমান ডাঙৰ হ'ব কাৰণ লোকেল সাৰ দিছো তো আমি কোনো কিনি আনা মুঠতে তেনেকুৱা ধৰণৰ সাৰ আমি ইউজ নকৰো তাৰপিছত আমি এনেকুৱা পচন সাৰ ইউজ কৰো গোবৰ সাৰ ইউজ কৰো তেনেকুৱা চব্জি মুঠতে খাব ইয়াৰ মুঠতে মজাই বেলেগ कौन है ये लोग कहां से आते हैं হয় আমাৰ মুঠতে এনেকে মুঠতে উঠাই ল'বলৈ কেনে কেপাচিটি আছে কাৰোবাৰ আছে জানো কৰা কাম কৰা তো বন্ধুসকল এতিয়া আমি এক চাঙি ভৰ্তি কৰিলো প্ৰথমটো চাঙি যিটো নেকি গোবৰ আমি ভৰ্তি কৰিলো এই চাঙিটো এতিয়া দুইজনে ধৰি মেলি লৈ যাওঁ খেতি পথাৰত তো বন্ধুসকল এতিয়া আমি কষ্ট কৰি লাষ্ট টিপলৈ আহি উপনীত হলো এতিয়া গোবৰখিনি লাষ্ট টিপ লৈ মেলি যাওঁ আমি চব্জি বাৰীত ঢালি থওঁ তাৰ পাছত আমি ওলাই যাম মুঠতে গা পা ধুই মেলি একেবাৰে মাৰ্ঘেৰিটালৈ এইটো আমাৰ জেকি আৰু জেকিৰ মুঠতে কি হ'ল এইবিলাক যে দেখিছে এই বনগুটি এই বনগুটি বিলাকৰ মুঠতে খেলি গোটেইখিনি লাগি গ'ল মুঠতে বনগুটি গাত আৰু এই বনগুটি বিলাক চফা কৰি দিছে মানুহজনীয়ে তো বন্ধুসকলে এতিয়া পুৰা গা চা ধুই পুৰা হৈ গ'লো ফ্ৰেছ আৰু এতিয়া আমি যাব লৈছো ষ্টেপটো হৈছে নেক্সট अभी मजा आएगा ना भिड़ो আৰু সেই নেক্সট ষ্টেপটো হৈছে মাৰ্ঘেৰিটা যাব ওলাইছো ফ্ৰেণ্ডছ তেতিয়াহ'লে বলক মাৰ্ঘেৰিটা লগ পাই আছো তেতিয়াহ'লে আপোনালোক বলক তো বন্ধুসকলে এতিয়া ভাবিছিলো আমি এই মাৰ্ঘেৰিটা মিউজিয়ামত সোমাম বুলি ভাবিছিলো গতিকে কি ক'ম আজি শনিবাৰ হাফ টাইম বোলে 12টা বজাত বন্ধ হৈ যায় গতিকে বন্ধ হৈ গ'ল আকৌ সোমবাৰে খুলিব দেওবাৰো বন্ধ গতিকে নেক্সট টাইম কেতিয়াবা দেখুৱাম আপোনালোকক নিশ্চয় তো বন্ধুসকলে এতিয়া আমি আহিছিলো মুঠতে মিউজিয়াম চাবলৈ কাৰণে মাৰ্ঘেৰিটাত কিন্তু মাৰ্ঘেৰিটাৰ মিউজিয়াম হাফ ডে আছিলে আজি 12টা বজাত বন্ধ হৈ গ'ল শনিবাৰ যে গতিকে আমাৰ দাদাসকলক লগ পালোঁ গতিকে মোৰ নিজৰ দাদা হয় গতিকে দাদাই এতিয়া কি বুলি কয় দাদাক অকণমান ক'বলৈ কাৰণে অনুৰোধ জনালোঁ এইটো মোৰ নিজৰ ভাই হয় তেখেতে এতিয়া নতুনকৈ ইউটিউব চেনেল খুলিছে আপোনালোকৰ ছাপোৰ্ট কৰিব আপোনালোকৰ ছাপোৰ্টত তেখেতে আগবাঢ়িব তেতিয়া ভাল লাগিব আৰু আপোনালোকক ভাল এণ্টাৰটেইন কৰাব ভাল ব্লগ ভিডিঅ' বনাই এখেতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এখেতৰ ভিডিঅ'টো বহুত ভাল কণ্টেণ্ট আনে ভাল লাগিব চাই এতিয়া আপোনালোকে ছাপোৰ্ট কৰিব ভালকৈ মোৰ দাদাই গ্ৰাফিক লগাবলৈ অহা বাইকখন হৈছে এইখন NS 200 চাওক আপোনালোকে কিমান ধুনীয়া গ্ৰাফিক্স লগাইছে এতিয়া আপোনালোকে ফুল লুকছটো চাওক পিছফালে চাওক কেনেকুৱা লাগিছে ফাইনেল লুকছৰ ওপৰত ক'বলৈ গ'লে 1 নম্বৰ ফেণ্টাষ্টিক অংগদা আপোনাৰ গ্ৰাফিক্স দোকানটোৰ কথা এবাৰ কৈ দিয়ক গ্ৰাফিক্স দোকানটো ইয়াত অংকুৰাট চেণ্টাৰ বুলি এখন অলৰেডি পৰা আছে গ্ৰাফিক্স দোকান মই এতিয়া নতুনকৈ এটা ষ্টাৰ্ট কৰিব গৈ আছোঁ আপোনাৰ
আমাৰ মাৰ্কেটে ডিহিং ব্ৰিজৰ ওচৰতে হয় হয় এইটোৰ নাম হ'ব ৰেড ষ্টুডিঅ' হয় তো সেইদিনা অপেনিং হ'ব মাতিম ঠিক আছে থেংক ইউ আৰু কেতিয়া অপেনিং হ'ব ডেটটো কৈ দিয়ক একচুৱেলি ডেট এতিয়া হোৱা নাই ফাইনেল কাৰণ মেচিন ইনষ্টলেশ্যন হৈ আছে হয় হয় আৰু পুৰা ফুল প্ৰচেছ হ'ব বোলে আৰু ধৰি ৰাখা 10-15 দিনৰ ভিতৰত হৈ যাব লাগে আচ্ছা 10-15 দিনৰ পিছত মুঠতে হেৰি অপেনিং হ'ব অকণ ন তেতিয়াহ'লে লগ পাম তাত নিশ্চয় অ'কে ঠিক আছে আমি গৈ থাকোঁ তেতিয়াহ'লে অঁ তো বন্ধুসকল এতিয়া বৰ্তমান আমি আহি পাই বহিলোহি হট চিলি য'ত নেকি এটা হোটেল হয় আৰু এই হোটেলটোত এতিয়া কিবা এটা খাই লওঁ বুলি ভাবিছোঁ মুঠতে কি খাম ন আৰু ন ফ্ৰাইড ৰাইচে খাব লাগিব গতিকে দুজনে মিলি বহি লৈছোঁ আৰু ফাইনেলি ইন্তজাৰ কা ঘাৰি খতম হৈ গয়া এতিয়া ই মুঠতে পুৰা কি হয় টমেটৰ চচ ঢালি আছে মুঠতে কি হ'ল ইমান মানে ইয়াত মাংস আছে কিবা কিবি আছে মুঠতে ঝালো আছে তাত আকৌ মাংসৰ লগত আকৌ দিছে মিঠা কি খাব আৰু কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে খাই ভাল লাগিছে সঁচাকৈ কি কি ল'লে এইকেইটা কি কি আছে এইকেইটা কি কি আছে এইকেইটা কি কি আছে দেখা দে চিলি সস আৰু এইটো কি আছে গ্ৰীণ চিলি সস আৰু ইয়াত কি আছে খাই আছে কোনটো মানুহে খাই আছে এতিয়া এইজনীয়ে সেইজনী যিজনী নেকি বেলেগ খোৱান দিব পাৰে আপোনালোকে ৰাতিপুৱা দেখিলে এক পেকেট কাটা বিস্কুট খাই পাৰিলে তাৰপাছত এতিয়া আকৌ এইবিলাক চাওকচোন কিমান ভৰ্তি অকলে খাব পাৰিছে এই ৰাম এতিয়া খাই পাৰিলোঁ খানা এতিয়া মুঠতে ফ্ৰাইড ৰাইচ খালোঁ আৰু ইফালে খাই আছে মানুহজনে এতিয়া পুৰা সোৱাদ লাগি আছে আপোনালোকক দেখুৱাই দিম মানে পুৰা বিজি মুঠতে সোৱাদ লাগি আছে ইমান খাই আছে এতিয়াই হ'ব একচুৱেলি কথাটো কি হ'ল আমি ওখানৰ পৰা বহুত দেৰি আমি ৰখি আছিলোঁ এতিয়া খাবলৈ কাৰণে বস্তু আহিলে প্ৰায় আধা ঘণ্টামান ৰখা হ'ল এতিয়া আমি খাই বৈ দুয়োজনে নদন বদন হৈ গ'লোঁ আৰু এতিয়া আমি যাব বিচাৰিছোঁ ঘৰ গতিকে নেজালে কেনেকৈ হ'ব যাবই লাগিব তেতিয়াহ'লে ব'লক আৰু ঘৰলৈ যাওঁ ৰ'ব ফ্ৰেণ্ডছ এতিয়া মই চাই আছোঁ ডাঙৰ গাড়ী গতিকে অলপ ডিষ্টাৰ্ব হ'ব পাৰে আজি ভিডিঅ'টো ইমানতেই সামৰণি মাৰি নেক্সট এটা ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিলোঁ বাই বাই Visualize